হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি কেইখনমান বোৱা চাদৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। বোৱা চাদৰকেইখন কেনেকৈনো বৈছোঁ, কি কি ডিজাইন কৰিছোঁ আৰু কেনেকুৱা ফুল বাচিছোঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিছোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব মোৰ চেনেলটো, তেতিয়াহে আগলৈকে মোৰ ভিডিঅ'বিলাক চাবলৈ পাই থাকিব। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইখন চাদৰ নুনি হয়, পকুৱাত নুনি বৈ দিছোঁ এখন। আৰু মিচিং ফুল বাছি দিছোঁ। এইটো ঘাই দিছোঁ, এইটো কমলা কালাৰ আৰু চকলেট কালাৰ দিছোঁ। আৰু এইটো ৰঙা আৰু ক'লা দি জোৰ দি দিছোঁ আৰু লতা দি দিছোঁ ধুনীয়াকৈ। আৰু এয়া 3 লাইন বুটা বাছি দিছোঁ আৰু মাজৰটো তেনেকৈ সৰু সৰু কৰি দিছোঁ। দিগটো মই পকোৱা সূতা দিছিলোঁ আৰু বানীটো নুনি সূতা বৈছোঁ। এই চাদৰখন উকা মুগা মেখেলাৰ লগত যদি আপোনালোকে পিন্ধে, কোনোবাই বৈ মেলি আৰু পিন্ধে, খুব ধুনীয়া লাগে এই চাদৰখন। এনেকৈ খুব ধুনীয়া লাগিব এনেকৈ পিন্ধি গ'লে। সেইটো কাৰণে মই বৈছোঁ উকা মুগা মেখেলাৰ লগত পিন্ধিবলৈ। আৰু এইখন চাদৰ বজাৰত যদি কিনিবলৈ যোৱা যায় তেতিয়াহ'লে 2000-2500 তলত মানে এখন নাপায়। সেইটো কাৰণে ভাবিলোঁ মই নিজে ঘৰতে বৈ লওঁ বুলি। আৰু আপোনালোকে এনেকৈ বৈ ল'ব পাৰিব, খুব সহজ হয়। আৰু নিজে বৈ ল'লে খুব কম দামতে ব'ব পাৰি। 700-800 টকাৰ ভিতৰতে হৈ যাব ফুলে চুলে। আৰু নুনি সূতাৰ অলপ নুনি সূতাটোৱে দাম বেছি লয়, সেইটো কাৰণে 700-800 টকাত বৈ মেলি নিজে পিন্ধিব পাৰিব। যিসকলে তাত বৈ থাকে সেইসকলে এনেকৈ বৈ ল'ব পাৰিব। খুব ধুনীয়া এখন চাদৰ। এইখিনি মই ডেমচি গুলিয়ে ফুল কৰিছোঁ। ডেমচি সূতাৰ দিলে মানে ফুলখিনি বহুত দিন ভাল হৈ থাকে, বেয়া হৈ নাযায়। সেইটো কাৰণে মই ডেমচি সূতা দিছোঁ। আগতে মই দলি গুলি দিওঁ, দলি গুলি দিলে ক'ৰবাত লাগিলে এডাল সূতা লাগি গ'লে ছিগি যায়। সেইটো কাৰণে মই দলি গুলি দিয়া নাই, ডেমচি সূতা দিছোঁ। আৰু ডেমচি সূতাটো ইমান বেছি দামো নহয়। আৰু ডেমচি সূতাৰ ফুল বাচিলে ফুলখিনি যত নালাগে, দলি গুলিয়ে বাচিলে খুব যত লাগে। বেলেগৰ কেনেকুৱা নাজানো, মোৰ ভাগৰ খালি বহুত যত লাগে। সেইটো কাৰণে মই দলি গুলি আজিকালি নাবাচোঁ, ডেমচি সূতা দিওঁ। আৰু কালাৰ নাযায়, আজিকালি দলি গুলি কালাৰ যায় কিছুমান। সেইটো কাৰণে ভয় লাগে, যিহেতুকে বগা কৰিছোঁ, যদি কালাৰটো যায়গৈ তেতিয়া পিন্ধিবলৈ বেয়া লাগিব। আৰু চাদৰখন কালাৰ লাগি গ'লে মানে, সেইটো কাৰণে মই ডেমচি সূতাৰ কৰিছোঁ। আৰু এই দহি চহিবিলাক মই নিজেই কৰি লৈছোঁ। দুইটা ছিজনতে পিন্ধিব পাৰিব। আৰু এখন উকা মুগা মেখেলা এখনৰ লগত পিন্ধি গ'লে খুবেই ধুনীয়া লাগিব এই চাদৰখন। আৰু আমি সকামলৈ বা মন্দিৰলৈ যাবলৈ হ'লে এনেকুৱা এযোৰ কাপোৰ পিন্ধি গ'লে খুব ভাল লাগে। আৰু মন্দিৰলৈ বা সকামলৈ গ'লে আমাৰ বেছি ৰমক জমক পিন্ধিবলৈ ভাল নালাগে। সেইটো কাৰণে এনেকুৱাকৈ বৈ ল'লে বহুত ভাল লাগে। আৰু এখনো নুনি সূতাৰে চাদৰ হয়। আৰু এখন খালি মাজতো গাড়ি দিয়া আছে। আৰু এইটো মিচিং ফুল কৰি দিয়া আছে। আৰু ইয়াত এটাই বুটা দিয়া আছে, বৰ বেছি বুটা দিয়া নাই। আৰু মাজৰটোতো চিম্পুলকৈ ৰখা হৈছে এইটো। আৰু এইটো চকলেট কালাৰ জোৰ দিছোঁ। এইখনো খুব আহল বহল ধুনীয়া চাদৰ। এখন খালি পকোৱা সূতা নহয়, আশী পকোৱা হয়। আশী পকোৱাত নুনি বৈ দিয়া আছে। আৰু এয়া গাড়ি দি দিয়া হৈছে ধুনীয়াকৈ, মাজত পকোৱা সূতাৰ গাড়ি দিয়া হৈছে। আৰু মই ইয়াত বেছি কালাৰ দিয়া নাই, অকল দুটা কালাৰ, ৰেড আৰু ব্লেক কালাৰে ফুল বচা হৈছে। আৰু ইয়াত এনেকৈ লতাকেইডাল কৰি দিয়া হৈছে। এইটো এটা বেলেগ ডিজাইনৰ লতা কৰি দিছে। আৰু খুব সৰু ফুলটো, বেছি ডাঙৰ নহয়। এইটো বাচিবলৈ খুব সহজ। এইটো মিচিং ডিজাইনত নহ'লেও হাতেৰে হ'লেও আমাক বাচিব পাৰি ফুলৰ কাঠিয়ে। এইটো খুব ধুনীয়াকৈ ধুনীয়া ফুল হয়। এইটো লুটিয়াই দিয়া ফুল। এফাল বাচি পিনে এইটো ফাল লুটিয়াই দিলেই হৈ যাব। খুব ধুনীয়াকৈ এইটো ফুলটো কৰা হৈছে। দহিখিনিও মই ইয়াত নিজেই কৰি লৈছোঁ, দীঘলকৈ কৰিছোঁ। এতিয়া আজিকালি এইটো দীঘলকৈ কৰে মানুহে, সেইটো কাৰণে মই দীঘলকৈ কৰিছোঁ। যেতিয়া আকৌ চুটি ডিজাইনো ওলাব পাৰে, সময়ে ডিজাইন ওলাই গৈ থাকে, তেতিয়া মই এইটো
চুটি কৰি কাটি দিব পাৰিম, সেইটো কাৰণে মই দীঘলকৈ কৰিছোঁ দুটা। আৰু এইখনো উকা মুগা মেখেলাৰ লগত পিন্ধিব পাৰিব। এইখন এনেকুৱা এখন চাদৰ উকা মুগা মেখেলা এখনৰ লগত পিন্ধি গ'লে খুবেই ভাল লাগে। আমি মন্দিৰ হওক বা সকামলৈ হওক এনেকুৱা এখন চাদৰ আৰু এনেকুৱা এখন চাদৰ পিন্ধিব পাৰিম। সেইটো কাৰণে মই চিম্পুলকৈ বৈছোঁ, আৰু আপোনালোকেও এনেকৈ বৈ ল'বচোন, খুব ভাল লাগে যিসকলে তাঁত বৈ থাকে। আৰু কিনিবলৈও অৱশ্যে পোৱা যায়, তথাপিও নিজে ব'ব পাৰিলে ভাল হয় আৰু খুব কম খৰচত ওলায়। এখনো 600-700 টকাতে এখন ব'ব পাৰি। এখন বজাৰত কিনিবলৈ গ'লে 1500 তলত নাপায় মানে, সেইটো কাৰণে 600-700 টকাতে কিনিব পাৰি, এখন ব'ব পাৰি ঘৰতে। আৰু সেইটো কাৰণে মই বৈ লৈছোঁ, আৰু আপোনালোকেও ব'ব পাৰে। আৰু নেক্সট এইখন হ'ল আশী পকোৱা হয় চাদৰ। এখন এনেকৈ বোৱা হৈছে। এইটো ফুলটো এইটো ফুলদানি মানে ফুলৰ কলচী ডিজাইনৰ ফুল হয়। এইটো অৰেঞ্জ কালাৰ, যোনটো অৰেঞ্জ কালাৰ, আৰু এইটো মাজত ওপৰলৈকে দিয়া হোৱা নাই, 2 লাইনে বুটা দিছোঁ। আৰু ইয়াতো ঘৰ ডিজাইন কৰি দিয়া আছে। এইটো বেলেগ এটা ঘৰ ডিজাইন কৰা, আৰু মাজৰটো খালীকৈ ৰাখিছোঁ, আৰু আগকেইটাতহে এনেকৈ কৰিছোঁ। এখনো খুব ধুনীয়া চাদৰ। আৰু এখনো নুনী সূতাই বোৱা হৈছিলে। এখন খালী ধুই দিয়াৰ কাৰণে অকণমান সেপেকা নিচিনা হৈ গ'ল। ধুই দিলে পিন্ধিবলৈ খুব কমফৰ্টেবল হয় চাদৰখন, আৰু খুব ধুনীয়া লাগে এইখন। আৰু ধুই নিদিলেও এটা বেলেগ এটা ধুনীয়া লাগে, আৰু ধুই দিলেও এটা বেলেগ লাগে। আৰু এখন চাওকচোন, এখনো মুগা মেখেলাৰ লগত পিন্ধিলে খুব ভাল লাগিব। উকা মুগা মেখেলাৰ লগত এখন যদি পিন্ধি যোৱা হয়, বা ফুল লগা মুগা মেখেলাৰ লগতো পিন্ধিব পাৰি, উকাৰ বুলিয়ে কোনো কথা নাই। ফুল লগাখনতকৈ উকাখনৰ লগত পিন্ধিলে বেছি লুক এটা আহে, আৰু সেইকাৰণে মুগা মেখেলাৰ লগত মই পিন্ধিম বুলিয়ে বৈছোঁ। আৰু এখন কেচ বচা হয়, এখন পকোৱা সূতাৰ চাদৰ হয়। এইটো অলপ ক্ৰীম ৰং এটা বৈ দিয়া হৈছে। এইখনো অলপ গাড়ী ডিজাইনৰ কৰা হৈছে, আৰু এইটো গাড়ী অলপ বেলেগ ধৰণৰ। আপোনালোকে হয়তো মোবাইলত ধৰিব নোৱাৰিব, মোৰ মোবাইলটো যিহেতুকে ইমানো ভাল মোবাইল নহয়, ভিডিঅ' কৰিছোঁ আৰু তথাপিও। সেইটো কাৰণে এইখন এনেকৈ কেচ বচা হৈছে, আৰু গুণাৰ দি দিয়া হৈছে এইখনত। এইটো তিনিটা কালাৰৰ কেচ বচা হৈছে। এইটো আকাশ নীলা, ৰঙা আৰু ক'লা, আৰু ইয়াত আগটোত ধুনীয়াকৈ লতাকেইডাল কৰি দিয়া হৈছে। আৰু এখন পকোৱা সূতাত ঊল বোৱা চাদৰ হয়, আৰু পকোৱা সূতাত যদি আপোনালোকে ঊল বৈ দিয়ে পিন্ধিবলৈ তেতিয়া খুব ভাল হয় চাদৰখন। অকল পকোৱা সূতাত যদি পকোৱা সূতা বৈ দিয়ে তেতিয়া আমি ঘৰত পিন্ধিবলৈ অৱশ্যে ভাল হয়, কেনিবা যাবলৈ হ'লে বস্তুটো একেবাৰে হুকপুকা হৈ যায়। সেইকাৰণে ধুই দিলে বুলিলে একেবাৰে বেয়া, নোধোৱাৰ আগত যদি পিন্ধিব পাৰি আৰু কেনিবা ফুৰিবলৈ যাবলৈ, কিন্তু ধুই দিলে মানে পিন্ধি ভাল নালাগে। ইস্ত্ৰি কৰি পিন্ধিলেও ইমান ভাল নহয়। এনেকৈ ঊল বৈ দিলে ইস্ত্ৰি নকৰিলেও হৈ যায়, আৰু খুব ধুনীয়া হৈ থাকে চাদৰখন। সেইটো কাৰণে আমি ফুৰিবলৈ যাম বুলি যিখন বা সকাম বিয়া ক'ৰবাত খাবলৈ যাম বুলি ভাবোঁ, সেই চাদৰকেইখন ঊল বৈ ল'ব লাগে। ঊল বৈ ল'লে খুবেই ভাল হয়, খুব আহল বহলকৈ। আৰু এইখিনি দহিও ময়ে বাছি কৰি লৈছোঁ। এই দহিখিনি ইমানো ভাল হোৱা নাই তথাপিও, আৰু মই এইখিনি অকল ঊলেৰে দহি বাতিছোঁ, বেলেগ সূতা দিয়া নাই। সেইটো কাৰণে অলপ হুকপুকা টাইপৰ। আৰু এখন চাদৰ, এইটো খুব ধুনীয়া লাগে চাদৰখনো। আৰু এখন চাদৰ, এখন পকোৱা সূতাত মই কালাৰিং ঊল বৈ দিছোঁ, পিংক কালাৰৰ ঊল বৈ দিছোঁ। আৰু এইটো এনেকৈও এটা ডিজাইন কৰিব পাৰি। আৰু এয়া মিচিং ফুলৰে মই ঘাইটো বাছি দিছোঁ, আৰু ওপৰলৈ দিয়া নাই, অকল ওপৰত 2 লাইন বুটা দি দিছোঁ, ঢেৰ বুটা দিয়া নাই, 2 লাইন বুটা দিছোঁ। আৰু এনেকৈ কালাৰিং বৈ ল'লেও কেতিয়াবা কালাৰিঙো পিন্ধিবলৈ মন যায়, সেইটো কাৰণে মই কালাৰিং বৈ লৈছোঁ। এনেকৈ কালাৰিং বৈ ল'লেও বহুত ধুনীয়া লাগে। মই এইটো ডাঠ পিংক কালাৰটো বৈছোঁ, আৰু হোৱাইটৰ লগত বৈছোঁ, যিহেতুকে ইমান কাঢ়াকৈ উঠা নাই, অলপ পাতলকৈ উঠিছে, সেইকাৰণে বহুত ভাল লাগিছে চাদৰখন। আৰু এনেকৈ মোবাইলতকৈও ইভাগে বেছি ধুনীয়া লাগে চাদৰখন।
আৰু মই চাদৰ বলে মই চব বেলেগ বেলেগ ডিজাইনত বওঁ। তেতিয়া মানে এটা ডিজাইনতে বলে মানে সিমান ভাল নালাগে, সেইকাৰণে চব 5খন চাদৰ লগাওঁ যদি 5খনতে মই বেলেগ বেলেগ কালাৰ বৈ দিওঁ, বেলেগ বেলেগ ডিজাইন কৰি দিওঁ। আৰু সেইটো কাৰণে মই এনেকুৱা কৰিছোঁ এখন। আৰু এখন চাদৰ, এখনত বেছি হেৰিকৈ কৰা নাই, অকল 3 গুণ এইটো সৰু সৰুকৈ কেচ কৰি দিয়া আছে। আৰু এইখনত মই পাটৰ বৈছোঁ, আৰু ইয়াতো গাড়ী দিয়া আছে, ধৰিব নাই পোৱা। অলপ য়েল্ল' টাইপৰ পাটৰ সূতাটো বৈছোঁ, সেইটো কাৰণে অলপ ধৰিবলৈ গাড়ীখিনি মোবাইলৰ স্ক্ৰীণত ভালকৈ সম্পূৰ্ণকৈ উঠা নাই, ইভাগে ধৰিব পাৰি। আৰু এনেকৈ এইখিনি দহিও মই নিজেই কৰি লৈছোঁ। তো বেলেগ বেলেগ কালাৰত দহি বাতিছোঁ, এটা ৰেড দিছোঁ, এটা গ্ৰীণত দিছোঁ, এনেকৈ কৰি বাতি লৈছোঁ। এইখিনি ডিজাইন বেলেগ এটা ডিজাইন কৰি দিছোঁ। আৰু এখন পাটৰ সূতা বৈ দিছোঁ। খুব চিম্পুল হয় চাদৰখন, কিন্তু পিন্ধিবলৈ বহুত ধুনীয়া আৰু বহুত কমফৰ্টেবল হয়। গৰম ঠাণ্ডা দুইটা ছিজনতে পিন্ধিব পাৰি। আৰু এইখনো কেচ বচাই চাদৰ হয়। এখন পাটৰ সূতা বৈ দিয়া হৈছে। আৰু ইয়াত মানে এডলীয়াকৈ গাড়ীটো কৰা হৈছিলে, সেইটো কাৰণে এখন জিলিকি নুঠা হ'ল ভালকৈ জিলিকি, তথাপি এখন কেচ এনেকৈ কৰি দিছোঁ। আৰু এইখিনি দহিখিনিও মই নিজেই গাঁঠিছোঁ, চবটো মই দহি আগৰ ভিডিঅ'ত কৈছোঁৱেই, দহি মই নিজেই গাঁঠোঁ। আৰু সেইটো কাৰণে আৰু এইখন এনেকৈ কৰিছোঁ। আৰু খুব আহল বহল চাদৰখন। আৰু এখন ঊলৰ চাদৰ হয়। এখন এনেকৈ ৰোলেক্স দি দিছোঁ, ইয়াত কোনো ফুল চুল কৰা নাই, এখন অকল ৰোলেক্স ডিজাইনত বৈছোঁ। এখন ঊলৰ হয়, ভালকৈ আপোনালোকে ধৰিব পাৰিছে নাই, এনেকৈ অকল ৰোলেক্স, খালি অলপ ক্ৰীম কালাৰটো বৈ দিছোঁ, ঊলৰ হয় চাদৰখন। আৰু ঊলৰ চাদৰ লগালে খালি এটা কথা, খুব ঘন নাচত লগাব নালাগে, সেৰেঙা নাচত লগাব লাগে, তেতিয়া গৰম ঠাণ্ডা সকলো ছিজনতে পিন্ধিব পাৰি। যদি বেছি ঘন নাচত লগোৱা যায়, তেতিয়া ঠাণ্ডা ছিজনটোতহে পিন্ধিব পাৰি, গৰম ছিজনত পিন্ধিব নোৱাৰি। সেইকাৰণে মই ঊলৰ চাদৰ বলে মানে সেৰেঙা নাচত লগাওঁ, তেতিয়া পিন্ধিবলৈ কোমল হয়, গৰম নুঠে। আৰু এখন ৰোলেক্স দি পিনে বৈছোঁ। আৰু লাষ্ট চাদৰখন এইখন হ'ল 60 সূতা চাদৰ। এখনতো ৰোলেক্সে দিয়া হৈছে, এখন ৰোলেক্স দি পিনে এখন বৈছোঁ। আৰু পকোৱা সূতাৰ গাড়ী দি পিনে ৰোলেক্স দিছোঁ। আৰু ইয়াত ফুল চুল বচা নাই, অকল গুণাৰে এইটো আগটো কৰি দিয়া হৈছে। আৰু এখনো খুব ভাল লাগে পিন্ধিলে মানে চাদৰখন। এখন 60 সূতাৰ চাদৰ। এনেকুৱা চাদৰ বেছি নাই অৱশ্যে, এইখনেই আছে, আৰু বেছি বোৱাও নাছিলোঁ। আৰু এইটো এনেকৈ আগটো কৰি ল'লেও, আৰু এনেকৈ যদি দহি চহি বাতি ল'ব পাৰি, তেতিয়াও খুব ভাল লাগে চাদৰবোৰ, আৰু এটা ধুনীয়া ডিজাইন হৈ পৰে। আৰু সেইটো কাৰণে মই এনেকুৱা কৰি লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।